এয়া চাওক, মানুহে খোৱা চাহপাত ভৰিয়ে গছকি খাই আছে। এইখিনি চাহপাত মানুহে ঘৰত চাহপানী খাবগৈ এই ফেক্টৰী। এই চাওক, যিখিনি মানুহে ৰাতিপুৱা চাহপানী খাব সেইখিনি ভৰিয়ে গছকি আছে। যিখিনি মানুহে ৰাতিপুৱা চাহ জুতি ল'ব, যোনটো মানুহে যিটো ৰাতিপুৱা মৰ্ণিঙত খায় সেইখিনি এখেতে ভৰিয়ে গছকি এনেকৈ মিলাই আছে। এখন গাড়ী এই ফেক্টৰীৰ নাম কি? ফেক্টৰীৰ নাম কি? এইটো ফেক্টৰীৰ নাম কি হয়? আপুনি মানুহে খোৱা চাহপাত আপুনি গছকি আছে যে। চাওক, যিখিনি চাহপাত মানুহে খায়, খোৱা বস্তু এনে ভৰিয়ে গছকি মিলাই আছে। আৰু ফেক্টৰীটো হৈ গ'ল এইটো সোণজ্যোতি ফেক্টৰী। তো মালিকে কৰ্মচাৰীক দিছে ভৰিয়ে গছকি উঠাবৰ কাৰণে, মানে গছকি কিনে চব পেকিং কৰিছে মানুহে খোৱা বস্তু। মানে এটা বিজনেছ কৰিছে, ভাল কথা। তো মানুহক মানে খোৱা বস্তুটো এনেকৈ কয় জানো? যিটো বস্তু মানুহে খায়, গোটেই ৰাইজে খায়, খোৱা বস্তুটো এনেকুৱা ধৰণৰ কয় জানো বাৰু?